Good morning everyone. Welcome to my YouTube channel AK's vlog. তো বন্ধুসকল আজি আমি যাব ওলাইছোঁ দীপৰ বিলৰ ফালে। তো বলক আমাৰ লগত আপোনালোকৰ দীপৰ বিলৰ ৰাতিপুৱাৰ ভিউ কেনেকুৱা হয় বা গৈ কেনেকুৱা লাগে মই আজি আপোনালোকক সেইটো দেখাম। তো বন্ধুসকল বলক। আৰু এতিয়া ৰাতিপুৱা 5:40 হৈছে 5:40। A few minutes later. আৰু এতিয়া আমি সেক্টৰ 1 পালো। সেক্টৰ 1 হৈ কিনে যাম আমি। সেক্টৰ 1ত বাইক চলাই মই বহুত ভাল পাওঁ আৰু ভালো লাগে ইয়াতে, মানে অকোৱা পকোৱা ৰাস্তাকেইটা, আপোনাৰ টাৰ্ণিংকেইটা বহুত ভাল লাগে। তো চাওকচোন আপোনালোকেও, একদম পুৰা মানে একেবাৰে অকোৱা পকোৱা ৰাস্তা হয়। বাইক চলাই এটা মজা আছে আৰু জুতিয়ে বেলেগ ইয়াত বাইক চলোৱা। পুৰা হালাই দিব পাৰি বাইকটো। হাজিলে কোন বিধাতাই হাজিলে কোন বিধাতাই হাজিলে তোমার বধুম সুকুটি ময়না কোন বিধাতাই হাজিলে। কলেজলে অহা যোৱা কৰা টেক্সিত ঘূৰিটো চোৱা মোৰ খালী আছে বেকছিট। মিনিমি নাম জানি থোৱা আমাৰ ৰেপ ষ্টাৰ, এবাৰটো সুধি চোৱা মনক চিকিমিকি যেন তোমাৰ চমক। এই চমকৰ ভমক লাগি দহি মৰে মন্তি মইনা কোন বিধাতাই হাজিলে কোন বিধাতাই হাজিলে। A few minutes later. এয়া চাওক ব্ৰহ্মপুত্ৰ নদী, ব্ৰহ্মপুত্ৰ। কোন বিধাতাই হাজিলে। আৰু আমি এতিয়া পালোঁ ভৰলু।
এতিয়া টাইম হৈছে 6:24। তো ব'লক আপোনালোকো আমাৰ লগতে চাওকচোন ক'লৈ যাওঁ আমি, ব'লক। A few minutes later. আৰু আমি কিছু সময় পিছতে পাম কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুখ্য বিশ্ববিদ্যালয়, অ'পেন ইউনিভাৰ্চিটি। তো এইটো ৰাস্তাৰে আপোনাৰ অ'পেন ইউনিভাৰ্চিটি যাব পাৰি। আৰু আমি দীপৰ বিল পামেই আৰু বেছি সময় নাই। তো ব'লক। A few minutes later. তো বন্ধুসকল, এতিয়া বাজিল 7টা আৰু আমি আহি পালোঁ দীপৰ বিল। তো দীপৰ বিলৰ পিনে আমি আহি পাইছোঁ। এইটো ফাইনেলি দীপৰ বিলত। এই আপোনালোকে দেখিব পাইছে মাছ মাৰি আছে। যাম এতিয়া খন্তেক সময় পিছতে মাছৰ বজাৰৰ পিনে যাম। মাছ আছে বোলে সেইপিনে, তাৰ পৰা গৈ কিনে মাছ নিব লাগিব। তো এইখনেই দীপৰ বিল। এয়াই দীপৰ বিল। কিন্তু আহি কিনে ভাবিছিলোঁ ভাল, মানে জেগাটো বহুত চাফ চিকুণ হ'ব বা সেনেকুৱা হ'ব বুলি ভাবিছিলোঁ, কিন্তু বহুত লেতেৰা হৈ আছে। এইবিলাক চাওক কেনেকুৱা, মানে জাবৰ জোথৰ কেনেকুৱা পৰি আছে। ইয়াতে ৱেষ্টবিন দিয়া আছে, ডাষ্টবিন, কিন্তু ইয়াতে কোনো একো নাই। এইটো চাওক, কিন্তু ইয়াৰ তলত এইবিলাক গোটেইবিলাক ৰখা আছে। চব চাইডে চাইডে পৰি আছে, কোনেও মানে এইবিলাক ইউজ নকৰে, যাৰ কাৰণে গোটেই ঠাইডোখৰে মানে লেতেৰা হৈ গৈছে।